প্ৰথমে মই মিডিয়াৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ। যোৱা জুন মাহত আমাৰ ৰহমতনগৰত এটা ছুচাইডৰ ঘটনা হৈছিলে, যিটো ঘটনাৰ কিবা নাম আছিলে আকমল হুছেইন। আৰু ইয়াৰ কেইদিনমান আগতে আমাৰ পঞ্চায়ত ইলেকশ্যন হৈছিলে। পঞ্চায়ত ইলেকশ্যনত কংগ্ৰেছী কিছুমান নেতা, চাৰিং পঞ্চায়তৰ কংগ্ৰেছী কিছুমান নেতা হাৰি গৈছিলে, মামুন ৰছিদৰ লগত হাৰি গৈছিলে। কংগ্ৰেছী নেতাকেইটা হাৰি পেলাই, যুঁজত হাৰি পেলাই এই ছুচাইড হোৱা মানুহজন বলপূৰ্বক হিচাপে নি পেলাই আত্মহত্যা কৰা মানুহজনক নি পেলাই মামুন ৰছিদৰ গাত ফচাই দিছে, মানে তেওঁ বোলে মাৰ্ডাৰ কৰিছে বোলে। আৰু আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ হাতত এটা সৰু বাচ্চাৰ CWCৰ এটা কেছ আছে। আমাৰ প্ৰশাসনে এই সৰু বাচ্চাটোৰ কেছটো আজিলৈকে কোনো তদন্তও কৰা নাই, ইভন এইটো ৰেজিষ্টাৰো কৰা নাই, ইয়াৰ কোনো তদন্তও হোৱা নাই। আৰু কংগ্ৰেছী নেতাকেইটাৰ হাতত বহুত ধন সম্পত্তি আছে, বহুত পইচা পাতি আছে। আগত পঞ্চায়তখন মাৰি খাই, লুটি ফেটি খাই পেলাই বহুত পইচা পাতি আছে সিহঁতৰ। নিৰ্দোষী মানুহ, কোনো দুখ নাই। এইবিলাক মানুহে কেতিয়াবা সাপ মাৰিছে বুলি আমি ক'ব নোৱাৰিম, আৰু গোটেই চাৰিং পঞ্চায়তৰ মানুহে সেই কথাটোখিনি জানে। সেই মানুহখিনিক নি পেলাই মাৰ্ডাৰ কেছত ফচাই পেলাই, ষড়যন্ত্ৰমূলক নি পেলাই ফচাই পেলাই আজি মাৰ্ডাৰ কেছৰ আসামী বনাই পেলাই আনি পেলাই থানাত ধৰি আনিছে। আমি মামুন ৰছিদৰ বিনা চৰ্তত মুক্তি বিচাৰিছোঁ গোটেই পঞ্চায়তৰ ৰাইজে। আমি প্ৰশাসনৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে আজি 2 মাহ 10 দিন হ'ল, যে 2 মাহ 10 দিনৰ পিছতো কিয় আজিলৈকে পোষ্টমৰ্টেম ৰিপৰ্টটো কি প্ৰশাসনে পোৱা নাই নেকি? যদি পাইছে তাৰ উচিত তদন্ত কৰি পেলাই নিৰ্দোষী মানুহকেইটাক মুক্ত কৰক, বিনা স্বাৰ্থত মুক্ত কৰক। আমাৰ গোটেই ৰাইজৰ, আমাৰ গোটেই পঞ্চায়তৰ মানুহৰ দাবী, আমি দাবী উত্থাপন কৰিছোঁ। আৰু কালিৰ পৰা আমি ধৰ্ণা প্ৰদৰ্শন কৰিম। য'ত যাব লাগে আমি যাম, কি কৰিব লাগে, ক'ত যাব লাগে আমি যাম। আমি গোটেই ৰাইজে যাম, আমি অকলে নাযাওঁ। গোটেই ৰাইজ আমাৰ লগত আছে, আমাৰ গোটেই পঞ্চায়তৰ মানুহ আছে, গোটেই সমষ্টিৰ মানুহ লাগিলে আমি ওলাই আনিব পাৰিম। আমাৰ আশাবাদী আমি যে আমাক মানুহে ভাল পায়, আমাক মানুহে মৰম কৰে। মামুন ৰছিদক মানুহে ভাল পায়, মৰম কৰে। তেওঁৰ পত্নী এতিয়া পঞ্চায়তৰ সভানেত্ৰী আৰু তেওঁ হ'ল তেওঁৰ নমিনী। সেইকাৰণে আমাৰ কংগ্ৰেছী ভাইবিলাকৰ অকণমান অসুবিধা হৈ আছে। ৰাজনৈতিক ষড়যন্ত্ৰ ইয়াত একো ক'বলগীয়া নাই। ৰাজনৈতিক ষড়যন্ত্ৰৰ কাৰণে আজি সি এনেকুৱা দোষী বনাই দিছে সিহঁতৰ পৰিয়ালৰ মানুহক গোটেই পঞ্চায়তৰ মানুহে চিনি পায়। আৰু আমি মুক্তি বিচাৰোঁ, আমি বিনা চৰ্তত মুক্তি বিচাৰোঁ মামুন ৰছিদৰ। কালিৰ পৰা আমি যি ধৰ্ণা প্ৰদৰ্শন কৰিব লাগে আমি ৰাইজক লৈ পেলাই কৰিম। আৰু আমি আইন উলংঘন কৰি নকৰোঁ, আমি আইনৰ ভিত্তিত কৰিম, যেনেকৈ যি ধৰ্ণা প্ৰদৰ্শন কৰিব লাগে। মোৰ নাম মুস্তাফা জামান ফাৰুকী, মোৰ ঘৰ পূব বান্দৰমেলাই।